Hello guys, welcome to my channel. Guys, আমি ইয়াতে খানা খাই আছো। এয়া হৈছে ভোগালী বিহুৰ খানা। ইয়াতে জুই জ্বলি আছে। আপোনালোকে সকলোৱে চাই থাকক। এয়া হৈছে আমাৰ চিকেন। এয়া হৈছে মছলা। এয়া হৈছে সবজি। এয়া হৈছে আমাৰ মাছৰ সবজি উতলি আছে। এয়া হৈছে ফিশ ফ্ৰাই। আৰু এইজনী আমাৰ মুনু। হাই মুনু, হাই কৈ দিয়া, হাই কৈ দিয়া। এয়া সকলোৱে জুই পোৱাই আছে। চাওক, মই তামোল কাটি আছো। বা আপোনাৰ মনৰ ভাৱটো কেনেকুৱা কৈ দিয়কচোন। মোৰ মনৰ ভাৱটো মাঘৰ মাহত এসাঁজ লগে ভাগে খাওঁ আৰু মিলি জুলি সকলে। হয়, এতিয়া আপুনি কি কৰি আছে বা? মই এতিয়া চাহ দি উঠিলোঁ। এতিয়া তামোল কাটি আছোঁ। তামোল খুৱাই ল'ম, গৰম উঠাই ল'ম। হয় নেকি বা? হয় 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 হয়। এয়া হৈছে আমাৰ বাবু। বাবু হাই কৈ দিয়া। হাই, তোমাৰ নামটো কৈ দিয়া। শ্ৰী বিপ্লৱ দাস। এয়া হৈছে আমাৰ মুনু। হাই, তোমাৰ নামটো কৈ দিয়া। ৰুবি দাস। এয়া হৈছে আমাৰ টিকলু। হাই কৈ দিয়া। হাইদি সকলোৱে বিহু খাবলৈ আহিবা আমাৰ তাতে। বাবুল খুৰা চৌকা খান্দিছে। এয়া হৈছে টিকু। তোমাৰ নামটো কৈ দিয়া। মৃন্ময় দাস। এয়া হৈছে আমাৰ দাদা। দাদা, আপোনাৰ মনোভাৱটো কওকচোন। আজি খানা খাব। খানা খাই আৰু গোটাইতে লগ লাগি খালি ভাল লাগিব। সেইকাৰণে আমি গোটাই এটা খানা পাতিছোঁ। সকলোকে বিহু খাবলৈ মাতক। খাবলৈ এতিয়া আমাৰ এটা অতিথি, মুখ্য অতিথি হিচাপে এই বিপ্লৱ দাসক মাতা হৈছে। হৰিয়ানাত নিবাসী হয়, তেওঁ আছে। হয়, থেংক ইউ। এয়া হৈছে আমাৰ মুখ্য অতিথি। আপোনাৰ মনৰ ভাৱটো কওকচোন। আজি লগে ভাগে খানা হ'ব। খানা বনি আছে। বিহু আপোনাৰ কেনে গ'ল? ভালেই গৈছে। হয়, তো থেংক ইউ। আপোনাৰ নামটো কৈ দিয়কচোন। সেইটো কলিতা। হয় নেকি? আপোনাৰ ঘৰ? মোৰ ঘৰ ইয়াতে, চৌকাটোৰ কাষতে। চৌকাটোৰ কাষতে। আপোনাৰ মনৰ ভাৱটো ল'ব লাগিছিল নহয়। এয়া হৈছে আমাৰ ছেকেণ্ড ৰান্ধনি। হাই কৈ দিয়া। হাই কৈ দিয়া। এতিয়া তুমি কি কৰি আছা? মাছ বনাইছোঁ। মাছ বনাই আছা। হয়, তোমাৰ নামটো ক'লে ভাল হ'ল হয়। হয় নেকি? আজি তোমাৰ কেনেকুৱা লাগিছে? তুমি যে আজি ইয়াতে খানা খাবা, কেনে লাগিছে তোমাৰ মনৰ ভাৱটো ক'লে ভাল হয়। কৈ দিয়া, কৈ দিয়া। ভাল লাগছে। সকলোকে বিহু খাবলৈ নেমাতা নেকি? এতিয়া কৈ থাকক। এতিয়া কি কওঁ? এতিয়া আপুনি কি কৰি আছে? তামোল কাটি আছে। এতিয়া চাহ তাহ খাই তামোল চামোল খাই মজবুতকে বহি আছো। হয় নেকি? হয়। মোৰ নাম লিজা লকৰ। খানা পাতিছোঁ আমি ইয়াত। মাছ মাংস চব আছে। আজি তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে, ভাল। বিহু তোমাৰ কেনে গ'ল? ভালে ভালে গ'ল। সকলোকে বিহু খাবলৈ মাতা। মাতো চবকে যাবা আমাৰ ঘৰে ঘৰে। তেওঁলোকৰ বোলে পিঠাহে গৰম হৈছে। তেনেকৈ বা আপুনি এটা গান গাই দিব নেকি সৰুকে? কি গান গাওঁ? বিহুৰ এটা গান গাই দিয়কচোন। নাজানো দিয়া গানটো।